নমস্কাৰ বন্ধু-বান্ধৱীসকল, ওয়েলকাম বেক টু আৱাৰ চেনেল। তো কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে, আমাৰো বহুত বেছি ভাল। তো আমি আহি গৈছোঁ আকৌ নতুন ভিডিঅ' লৈ, আৰু আমি নতুন কাপোৰ পিন্ধি লৈছোঁ একেবাৰে। আৰু এতিয়া আমি যাম মন্দিৰলৈ। আজি অষ্টমী নৱমী একেলগে পৰিছে, আৰু এতিয়া আমি যাব ওলাইছোঁ। পুতু, মই আৰু মা আমি যাম, আৰু দোকানত দেউতাৰ ডাঙৰ মাহী আছে, আমি যাম। আপোনালোকক দেখাই দেখিম কি কৰোঁ কি নকৰোঁ চব চাই থাকক। আৰু গাইছ আমি যাব আনিলোঁ, এইটো জুমু মা আৰু এইটো মই। আৰু গাইছ আমি চাই আছোঁ এতিয়া পূজাক লাগি বুলি মা, পুতু আৰু মই চাই আছোঁ এতিয়া বুলি। আৰু এতিয়া আমি দোকানলৈকে যাম, তাৰপিছত পূজা খেলালৈকে যাম, তো চাই থাকক। আৰু গাইছ এখন থিয়েটাৰৰ আজি লাষ্ট, খোলাগুৰি থিয়েটাৰ আজি শেষ হ'ব, আৰু এতিয়া আমি যাই আছোঁ। ৰ গাড়ীখন, গাড়ী যাম লাগি গৈছে গাইছ, এইফালে গেট। আৰু আমি যাই আছোঁ চাওক হা পাই গ'লো। আৰু আমি সেৱা কৰি থাকোঁতে আৰু বৈশ্য দাদাক দেখা পালোঁ। তেওঁ যিহেতু কলাগুৰু থিয়েটাৰত আছিল, সেইবাবে তেওঁ সেৱা কৰিব আহিছিল। আৰু গাইছ এতিয়া আমি চাহ খাব আছোঁ, জিলাপি আৰু বিস্কুট দিছে মা, পুতু, ডাঙৰ মাহী আৰু মানুহ চাওক, আমি যাওঁ। তই খাবি না ডাঙৰটো আৰু তালক প্রত্যেক বছর আমি আইসক্রিম খাওয়াই এটা আজি খাইছোঁ, অসুখ হৈ আছে তথাপি আইসক্রিমটো খাইছোঁ, আইসক্রিম নাই না খাই যাই আছোঁ। আৰু চাওক মানুহগলা আহি আছে, চব্জিৰ বাজাৰো বসে কি আৰু জিলাপি দোকান।
চাই থাকক বেলুন হাফ বেলুন দেখাইছো টাটা 35তম শাৰদীয় দুৰ্গা পূজা মঙ্গলাং শোভে দুর্গয়াসহ ইতি আৰু গাই আমি ৰেডি হৈ লৈ ল'লোঁ আৰু এতিয়া গধূলি হ'ল আমি হোমৰ পৰা আহি অলপমান শুলোঁ তাৰপিছত এতিয়া আমি আৰু নতুন ড্ৰেছ পিন্ধি লৈছোঁ একদম নতুন আৰু যাম এতিয়া আমি পূজাক লাগি আৰু আজি আমি হাফুৰক যাম হাফুৰতো পূজা দেখাম আপোনালোকক তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আমাৰ লগটোও দেখাই আছোঁ আৰু তোমাৰ আইতা বাই বাই জাংহাবি বাই বাই আৰু গাইছ আমি পূজা পাই গ'লোঁ মোটামুটি মানে লাইটাৰ পৰা আৰম্ভ একদম থিয়েটাৰ চলি আছে তাতে ইচ্ছা কৰিলে এইটো খাব পৰা হৈ আছে আৰু আমি আহি পাই গ'লোঁ দোকান আৰু এতিয়া মানে পাণ এটা খাই লওঁ তাৰপিছত পূজা চাব যাম ডাঙৰ মেহী মা দেউতা জুমু আৰু পাণ কি খাইছা পাণ কি পাণ খাই পূজা চোৱা আৰম্ভণি কৰি ইমান শেষ কৰিম না কি জুমু হয় আৰু আমি এতিয়া যাম হাফুৰক তো বলক গাড়ী ৰখি আছে আমি গোটেইকেইজনে যাম তো বলক আৰু আমি গাড়ী দি আহি আছিলোঁ কিন্তু ইমান যাম সেইবাবে বুলি আহিব লগা হ'ল নহ'লে বা আমি 2-3 ঘণ্টা তাতে বহি ৰাখিব লাগিব সেইবাবে ফটাফট আহি গ'লোঁ পূজা পাই গ'লোঁ আৰু আমি আহি পাই গ'লোঁ আৰু এয়া চাওক কিমান মানুহ লাইটিং চাইটিং কৰিছিলোঁ কি কাম ইমান ধুনীয়াকৈ সজাইছে চাওকচোন আৰু ইফালে ইমান বেছি মানুহ ৰাস্তাটো ইমান বেছি মানুহ হৈ গৈছে মানে গাড়ী আহিব পৰা নাছিল জাম লাগি গৈছিল গাইছ মানুহ চাওক ভৰ্তি Durgar nota roof dogri manu dogri guys kita sa puja video deh ekdom bahut manu dokan pura
কৰি দিব কালি গাইছ বকা চাওক কেনে বকা বকাৰ মাজত ঘূৰি আছোঁ আৰু গাইছ দুৰ্গা বহুত চাবলৈ ৰাখা আছে আমি দুটামান ফটো উঠি গ'লোঁ বহুত ডাঙৰ ডাঙৰকৈ গান বজাইছে শুনাই নাপায় আৰু চাওক ভিডিঅ'টো চাওক আৰু গাইছ আমি খাই আছোঁ বিৰিয়ানী গোটেইকেইটাই আৰু আমি এতিয়া খাব ওলাইছোঁ চাহ আৰু ভকা পিঠা হৈ গ'ল আৰু এতিয়া আমি যাওঁ ঘৰত লাগি যাই আছোঁ গোটেইকেইটাই খালোঁ পেট ভৰে একদম এতিয়া আমি ঘৰত লাগি যাই আছোঁ পাণ তাতে আৰু তাতে পাণ খাম খাই থাকোঁ আৰু গাইছ ইয়াতে ৰাষ্ট্ৰীয় থিয়েটাৰ চলি আছে ইয়াত আৰু আমি আহি পাই গ'লোঁ কৈঠালকুছি আহি খালোঁ কণী খাই বহুত ভাল পাওঁ সেইকাৰণে কণী এটা আটা গোটেইকেইটাই খাই দিলোঁ আমি আৰু এই পাণ খাওঁ আমাৰ একে ৰাতি যোৱা নহ'লে কাপোৰকে গ'লোঁ তথাপিতো ভাল লগা হৈছে আমাৰ এইবাৰ পূজাও থিয়েটাৰো শেষ হ'বই আৰু শেষ হ'ব নহয় ভাংলাকে ভগৱান কৃষ্ণ দুখে লাগে আৰু গাইজ কালিৰ পৰা আৰু নতুন থিয়েটাৰ আৰম্ভ হ'ব মানে কালি আমাৰ স্কুলৰ থিয়েটাৰ আৰু গাইজ এয়া চাওমিন লৈ আহিলোঁ আমি যিহেতু তাতে খাই আহিলোঁ পূজা চাই আহিলোঁ আইতা ঘৰত আকলাই আছে নাই কাৰণে আইতাক লাগি লৈ আহিলোঁ খাবা আৰু আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ পাণ খাই খাই কেনেকুৱা পাইছে ভিডিঅ'টো ক'ব এইটো ভিডিঅ' আছে এইখিনি যদি ভিডিঅ' ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই